बिटिसिनि क'क्राझार जिल्लानि पर्बतजरा बियाबनि सिङाव थानाय जालाबिला बिसिडिसिनि गोदान चेयारमेन थिसननायखौ लानानै गावजों गाव अजद होलायबाय थानाय जाबोदोंमोन। मख'नो गोनांदि मिरु बिपिएफनि आफादगिरि एबा बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिनि बिथोन बादियै थांनाय सानथामसो सिगां जालाबिला बिसिडिसिआव आब्दुल जलिलखौ गोदानै चेयारमेन थिसननाय जायो। नाथाय गोदानै थिसनजानाय चेयारमेनखौ लानानै बिसिडिसिनि सोद्रोमाफोर आरो रायजो राजाफोरा गोजोननाय गैयै फोरमायो आरो महामाया जौगाखां खोन्दोनि मावख'आव जथायै सावरायनानै जौगाखां खोन्दोनि मावख'गिरिनो आब्दुल जलिलखौ चेयारमेन थिसननायखौ गनाया आरो गोजोननाय गैया होननानै गोसोखां बिलाइ गथायो। पर्बतजरा खराघाटआव बिटिसि नोगोर जौगाखां बिफाननि इएम मुनमुन ब्रह्मजों बिसिडिसिनि सोद्रोमाफोर आरो बिबानगिरिफोरा जथायै सावरायलायो। सावराय जथुमाव पर्बतजरा जिल्ला बिपिएफ, जालाबिला प्राइमारि बिपिएफनि बिबानगिरिफोरा बाहागो लायो। जालाबिला बिसिडिसिनि चेयारमेननि बिबानखौ गाव गावनो लानांगोन होननानै खौरांगिरिनि गेजेरजों बुंथियो इएम मुनमुन ब्रह्मआ। জালাবিলা বিচিডিচিত কিছুমান হেৰিবিলাক হৈ আছে। আজি মই হঠাতে গম পালোঁ যে জালাবিলা বিচিডিচিত বিচিডিচিৰ সদস্যসকলে এটা অনাস্থা প্ৰস্তাৱ আনিছে। চেয়াৰমেন কেইদিনমান আগতে চেয়াৰমেন আনিছে, যোৱাকালি নে কেতিয়াবা চেয়াৰমেন আনিছে আৰু সদস্যসকলৰ বিনা অনুমতিত, বিনা অৱগতত এখেতসকলে চেয়াৰমেন আনি পেলাই এখেতসকলে চেয়াৰমেন যোগদান কৰিছে। আৰু যিহেতু সেই ব্যক্তিটো আমাৰ দলৰ ফালৰ পৰা এটা অভিযোগ আনিছে যে যোৱা MCL ইলেকশ্যনৰ পৰা আৰম্ভ কৰি এইবাৰ MLA ইলেকশ্যন, এই MLA ইলেকশ্যনতো এখেতে কংগ্ৰেছৰ লগত ৰাতি কম্বল বিতৰণ কৰি পেলাই কংগ্ৰেছক ভোট দিবৰ কাৰণে কাম কৰিছিলে। আৰু কংগ্ৰেছৰ MLA জিকি যোৱাৰ পিছত কংগ্ৰেছৰ MLAৰ লগত, ৰাইজৰ লগত এখেতসকলে হেৰি কৰিছিলে, ৰাইজৰ লগত কংগ্ৰেছৰ হৈ কাম কৰি আছিলে। এনেকুৱা ব্যক্তিকেই BTC চৰকাৰৰ পৰা চেয়াৰমেন দিছে বুলি এটা অভিযোগ আনি পেলাই আমাৰ এইটো VCDCৰ সদস্যসকলে অনাস্থা প্ৰস্তাৱ আনিছে। এইটোৰ বিষয়ে মই অৱগত হ'বলৈ আহিছোঁ। আৰু মই যিহেতু TCLCC আৰু আমাৰ দলীয় MCLA হয় পৰ্বতজৰাৰ, মই আমাৰ VCDCৰ সদস্যসকলক মই হেৰিটো কৰিছোঁ, অৱগত কৰাইছোঁ যে যেতিয়ালৈকে এই সমস্যাবিলাক সমাধান নহয় মই নিজেই জালাবিলা VCDCৰ সভাপতি অধ্যক্ষ হিচাপে মই কাম কৰিম। আৰু বাইদেউ যিহেতু চেয়াৰমেন যোনটো বনাইছে সেইখন 2003ৰ পিছত আহিছে BTCত বুলি কৈছে, এইটো কথাটো সঁচানে? হয়, এই অভিযোগসমূহ আছে। এখেতৰ ভোটাৰ লিষ্ট আৰু 2003ৰ পিছতহে তেখেতৰ ভোটাৰ লিষ্টত, BTC ভোটাৰ লিষ্টত নাম আমি দেখা পাইছোঁ। এইটো আমি চালিজাৰি চাম আৰু তন্নতন্নকৈ চালিজাৰি চাম আৰু BTC চৰকাৰে আকৌ পুনৰাই কি কৰিব লাগে সেইটো সিদ্ধান্ত ল'ব। আৰু যেতিয়ালৈকে সিদ্ধান্ত নহয় মই পৰ্বতজৰাৰ MCLA তথা এক্স অফিচিঅ' হিচাপে মই অধ্যক্ষৰ পদবীটো মই দায়িত্বভাৰ লৈ ল'ম। বাইদেউ, মানে BPF দুভাগে বিভক্ত হোৱাৰ সম্ভাৱনা আছে নেকি? BPF দল এটা শক্তিশালী দল আৰু পৰ্বতজৰাৰ সভাপতি হিচাপে শক্তিশালী হিচাপে কাম কৰি আছে আৰু বহুত শক্তিশালী। ইয়াতে দুভাগ নহয়, যিবিলাক ব্যক্তিয়ে যোৱা MLA ইলেকশ্যনত অইন দলৰ পৰা যোগদান কৰি দেখুৱাই পেলাই দিনত BPFৰ লগত যোগদান আৰু ৰাতি UPPL আৰু কংগ্ৰেছৰ কাম কৰি আহিছে, সেইবিলাক ব্যক্তিয়ে ফালৰি কাটি যাব আমাৰ দলৰ পৰা।